फ्रेंड्स, आज मैं आपनालोकर लगत भेंडी भाजीर एटा नतुन रेसिपि शेयर करिम। भिडिओটো ভাল লাগিলে लाइक करिब, सब्सक्राइब करिब। आहक एतिया आमी भिडिओটো स्टार्ट करू। भेंडी भाजिबर कारणे मैं या भेंडी काटि लैसु, सरू सरू टुकुरा करि लैसु आरु बिलाही यातকৈ भेंडीतকৈ अकमान डाঙरके काटिसु। मैं एखिनि भेंडीर कारणे दुटा बिलाही लैसु। आपनालोकर जदि भेंडीर परिमाण बेसी হৈ যায়, बिलाहीर परिमाणটো बढाइ দিব পাৰিব। आरु याते मैं लैसु दुटा मीडियम साइजर पियाज, निमख, हालधि, जीरा, गोटा जीरा लैसु मैं आरु दुपिस नेहेरु एनेके सरू सरूকৈ काटि लैसु आरु दुटा जलकिया। एया मैं डाঙर चामचेरे 2 चामच तेल दिसु। तेलखिनि गरम হৈ লওক। तेलखिनि गरम হৈছে, मैं याते इतिया गोटा जीरा केटा दि दिसु। जीरा दियार पिছত अपनी गैसर फ्लेमটো अकमान कमाই থব। এতিয়া মই ইয়াতে কাটি থোৱা নেহেৰু কেপিচ দি দিছো। মই জলকীয়াটো দি দিছো অকমান কাটি। নহৰুখিনি অকমান ৰংচুৱা হলে মই তাত পিয়াজখিনি দি দিম। এতিয়া মই ইয়াত কাটি থোৱা পিয়াজখিনি দি দিছো। पियाजखिनि मैं बेसि भाजी नलওঁ, सामान्य रঙা পৰিলে হ'ব। তাতকৈ বেছি ভাজিব নালাগে। এয়া মোৰ পিয়াজখিনি ৰঙচুৱা হৈছে, ইয়াতকৈ বেছি মই নকৰোঁ আৰু। এতিয়া মই ইয়াত ভেন্দিখিনি দি দিম। भेंडीखिनि দি মই এতিয়া অকমান টাইম 2 মিনিট সময় ইয়াত ফ্ৰাই কৰি লম। এতিয়া মই নিমখ নিদু, অকমান পিছত দি দিম। भेंडीखिनि মোৰ অকমান ফ্ৰাই হৈ গ'ল। এতিয়া মই ইয়াত নিমখ হালধি দি দিম। নিমখ সোৱাদ অনুযায়ী দিব আপোনালোকে। মোৰ এইখিনি লাগিব, মই দি দিলো। হালধিও এইখিনি লাগিব মোক। या धुनियाকৈ এইখিনি মিক্স কৰি দিলে হ'ল। মিক্স হৈ গ'ল। এতিয়া মই তাত ঢাকনি লগাই দিম। মোৰ ভেন্দিখিনি প্ৰায় সিজিছে। আৰু বেছি সময় নালাগে এইখিনি ভিজিবৰ কাৰণে। ভেন্দি কম সময়তে ভিজি যায়। আৰু ইয়াক প্ৰায় 1-1.5 মিনিট সময় সিজিবলৈ দিম। মোৰ ভেন্দিখিনি সিজিছেই। এয়া চাওক, ভেন্দিখিনি ধুনীয়াকৈ সিজিছে। সচৰাচৰ ভেন্দি আমি বিজলুৱা পাওঁ। এয়া চাওক, ইয়াতে অকমান বিজলুৱা আপোনালোকে দেখিবই। এতিয়া আমি ইয়াত বিলাহীখিনি দিম। বিলাহীখিনি দিয়াৰ কাৰণে ভেন্দিৰ বিজলুৱাখিনি নোহোৱা হ'ব। আৰু বিলাহীখিনি দিয়াৰ আগতে আপোনালোকে ভেন্দিখিনি ভালকৈ সিজাই ল'ব। মই ভেন্দিখিনিৰ ষ্টিমটো কমাই লৈছিলোঁ সিজাওঁতে। এতিয়াও মই ষ্টিমটো কমাই ৰাখিম, যাতে বিলাহীখিনিও ধুনীয়াকৈ সিজি যায়, কেঁচা হৈ নাথাকে।
এতিয়া মই আৰু 2 মিনিটৰ কাৰণে এইখিনি ঢাকনি মাৰি দিম যাতে বিলাহীখিনি ধুনীয়াকৈ সিজি উঠে মোৰ বিলাহীখিনি প্ৰায় সিজিছে বিলাহীখিনি সিজাৰ কাৰণে অকণমান পানী হৈ যায় কিন্তু আপোনালোকে জুইৰ ফ্লেমটো বঢ়াই দিব বঢ়াই দি অকণমান বেছিকৈ ৰঙচুৱা হোৱাকৈ ফ্ৰাই কৰি ল'ব ভেন্দিত বিলাহীখিনি দিয়াৰ কাৰণে খাবলৈ বৰ সোৱাদ হয় এয়া চাওক ভেন্দিৰ এতিয়া বিজলখিনিও নাইকিয়া হৈছে এপিচকৈ ভেন্দি হৈছে মই জুইৰ ফ্লেমটো অকণমান হাই কৰি দিছোঁ এতিয়া অকণমান খৰকৈ ভাজি ল'ম মোৰ ভেন্দিখিনি ৰঙচুৱা হৈছে এইখিনি এতিয়া হৈছে প্ৰায় আপোনালোকে যদি বেছি জলকীয়া খায় তেন্তে জলকীয়া বঢ়াই দিব পাৰে নহলে জলকীয়া গুড়িও দিব পাৰে মই জলকীয়া গুড়ি ব্যৱহাৰ কৰা নাই এয়া মোৰ ভাজিখিনি ফ্ৰাই হৈ গ'ল গেছটো বন্ধ কৰি দিলোঁ এয়া মোৰ ভেন্দি ভাজি ৰেডি হৈ গ'ল আপোনালোকে এয়া ভাতৰ লগত ৰুটিৰ লগত যেনেকৈ খায় তেনেকৈ খাই ভাল পাব আপোনালোকে এই ৰেচিপিটো ঘৰত ট্ৰাই কৰি চাবচোন কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব